Hello friend, welcome back my YouTube channel Bikash Das Vlogs. আজি মই ৰাতিপুৱা ফুৰিব আহিছিলো আৰু ভাবিলো আপোনালোকৰ কাৰণে এটা ব্লগ বনাই দিও। যদি ব্লগটো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। এয়া হৈছে শিপিনীৰ হাতৰ পৰখত প্ৰাণ পাই উঠা বস্ত্ৰনগৰী শুৱালকুছিৰ মুখ্য প্ৰৱেশ দ্বাৰ। আপোনালোকে যদি কেতিয়াবা শুৱালকুছিত আহে তেতিয়া প্ৰথমতে এই শুৱালকুছি গেটখন দেখা পাব আৰু এই গেটখনত আছে শুৱালকুছিৰ তাঁতশাল, বিহু দল আৰু ইয়াৰ ওপৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি অংকন কৰি থোৱা আছে। ইয়া দেখিছে শুৱালকুছিৰ তাঁতশাল আৰু ইয়াৰ কাষত বিহু দল। অভিমানী কিনো ত্ৰিখাৰে বান্ধে যাক হাঁহি, অভিমানী কিনো ত্ৰিখাৰে বান্ধে। এয়া হৈছে শুৱালকুছি বস্ত্ৰ উদ্যান। ইয়াত কণ কণ শিশুসকলে খেলিবলৈ আহে। শুৱালকুছি বস্ত্ৰ উদ্যান হয় এয়া। এইখানে হৈছে শুৱালকুছি বস্ত্ৰ উদ্যান। ইয়াত প্ৰতিদিনে কণ কণ শিশুসকলে খেলিব আহে আৰু ইয়াত ৰং ধেমালি কৰে, হাঁহি ফূৰ্তি কৰে, আনন্দ কৰে। বৰ্তমান কৰোনা মহামাৰীৰ কাৰণে এই বস্ত্ৰ উদ্যানখন বন্ধ হৈ আছে। এয়া মোৰ নতুন প্ৰচেষ্টা, গতিকে মোক আপোনালোক সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন। সকলোৱে মোৰ ভিডিঅ'বোৰ চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। এয়া হৈছে গণেশ বিগ্ৰহ মন্দিৰ হয় এইটো। ইয়াত প্ৰতি বছৰে মা মনসা দেৱীৰ পূজা কৰা হয় আৰু সেইকাৰণে এই মন্দিৰটোক বহুতে মনসা মন্দিৰ বুলিও জানে। প্ৰতি বছৰে আগষ্ট মাহৰ 17 তাৰিখৰ পৰা মনসা পূজা আৰম্ভ হয় 4দিনীয়া কাৰ্যসূচীৰে আৰু এই মন্দিৰটোৰ বহুত মাহাত্ম্য আছে। ইয়াৰ বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। মনসা পূজাৰ নেক্সট ভিডিঅ' বনাম, তেতিয়া আপোনালোকে ইয়াৰ বিষয়ে কিছু কথা জানিবলৈ পাৰিব। কেতিয়াবা উজান সপোন পাৰতে ৰাখো বহুলাজত, অভিমানী কিনো ত্ৰিখাৰে বান্ধে যাক হাঁহি। এই মন্দিৰৰ পিছফালে আছে ব্ৰহ্মপুত্ৰ নদী। আপোনালোকে যদি মনসা পূজা চাব আহে তেতিয়া দেখা পাব এই মন্দিৰটোৰ পিছফালে আছে ব্ৰহ্মপুত্ৰ। এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ জাহাজ। মই ফুৰি আহিলোঁ আৰু ঘৰত দেখিলোঁ আমাৰ বাবুই ধুনীয়াকৈ পঢ়ি আছে। এয়া আমাৰ বাবুই ইংৰাজী লিখি আছে। কি লিখি আছা কোৱা? ইংৰাজী কি লিখিছা? ইংৰাজীৰ কি লিখি আছা? লিটিল অপজিট ৱৰ্ড। ঠিক আছে, ভালকৈ পঢ়ি থাকিবা দেই।